লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। যে এক ভয়ংকৰ সৌৰ ধুমুহা আহি আছে, ইয়াৰ ফলত গোটেই বিশ্বত ইণ্টাৰনেট যোগাযোগ ব্যৱস্থা বিধ্বস্ত হৈ পৰিব পাৰে। যে এইটো কেইসপ্তাহ বা কেইমাহৰ বাবেও ঘটিব পাৰে। যে বিজ্ঞানৰ পৰিভাষাত যাক কোৱা হয় কৰ্ণাল মাছ ইনজেকশ্যন, ই সমগ্ৰ সৌৰমণ্ডলৰ বাবে বিপদজনক হৈ উঠিব পাৰে। যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰভিনে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ শেহতীয়া এক গৱেষণাত এই আশংকা পোহৰলৈ আহিছে। এই গৱেষণা পত্ৰ যোৱা মঙলবাৰে অনলাইনত প্ৰকাশ পাইছে। যে গৱেষকসকলৰ মতে এইবাৰ আহিবলগীয়া সৌৰ ধুমুহাটোৰ দৰে সৌৰ ধুমুহা ইয়াৰ পূৰ্বেও 1859 আৰু 1921 চনত আহিছিল। অৰ্থাৎ 100 বছৰৰ পাছত পৃথিৱী পুনৰ এক ভয়ংকৰ সৌৰ ধুমুহাৰ সন্মুখীন হ'বলৈ আগবাঢ়িছে। যে গৱেষকসকলে জানিবলৈ দিয়া মতে এনেকুৱা ভয়ংকৰ সৌৰ ধুমুহা পৃথিৱীৰ ওপৰত দানৱৰ দৰে সৰি পৰাৰ ঘটনা প্ৰতিটো দশকতে 1.6% পৰা 12% থাকে। এইবাৰ তেনেকুৱা এক সৌৰ ধুমুহাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি। জানিব পৰা মতে 1859 বা 1921 চনৰ দৰে ইমান তীব্ৰ নহ'লেও 1989 চনৰ মাৰ্চত যি সৌৰ ধুমুহা পৃথিৱীৰ পিনে খহি আহিছিল, তাৰ ফলত কানাডাৰ সমগ্ৰ কুইবেক প্ৰদেশ একেৰাহে 9 ঘণ্টা আন্ধাৰত ডুব গৈছিল। তো এই আছিল আমাৰ সৌৰ ধুমুহাৰ সম্পৰ্কে ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ।